আও আজিকালি তাই কামবিলাক ভাল হৈছেচোন তাই চাফা হ'বই লাগিব মোৰ পাল্লাত পৰিছে ন তাই চাফা হ'বই লাগিব কিমাননো মন মাৰি থাকিবি আৰু অলপমান ষ্টাইলহে কৰিলো কালি কনে বজাৰৰ পৰা তাইক ঢেৰ লিপষ্টিক আনি দিছে মোলে এটা আনিব নোৱাৰি দেখি এনেই তুলি তুলি ডাঙৰ দীঘল কৰিলো তাই তাই হ'বলৈ কাপোৰ ধুই আছে এই চেগতে মই ধুনীয়াকৈ লিপষ্টিকখিনি আনি ঘঁহিলো ৱাও ইমান ডাঙৰ লিপষ্টিক মই ক'ৰ পৰা আৰম্ভ কৰিম নাই মই পাৰিমেই মইতো এটা সময়ত মডেলিং আছিলোঁ মই আকৌ আগৰ দৰে মডেলিং হৈ যাওঁ আৰু তাই নাহোঁতেই পুৰা ঘঁহো কাপোৰ চোৱা হ'ল দে এবাৰ ভাত কিহে দি বনাম ভাবিয়ে পোৱা নাই পাকঘৰতে যাম একবাৰ মা এইটো ৰুমতচোন মা নাই ক'ত গ'ল এই আগফালে আছে বোধ হয় চাওঁ ৰ আজি লিপষ্টিক পুৰা হেঁপাহ পলোৱাই ঘঁহিলোঁ আৰু তাই নাহোঁতে ধুনীয়াকৈ থৈ দিওঁ যাতে তাই মই ঘঁহিছোঁ বুলি গম নাপায় নপৰিবি মোক খাব কলিজা নহ'লে ভূতনীয়ে এতিয়া কেনেকৈ গম পাব এতিয়া মই ৰেডি কৰি দিলোঁ আকৌ আগৰ দৰে গম নোপোৱা কৰি দিলোঁ আপুনি কি কৰি আছে নাই এনে কিবা লুকি আছে চাওক নাই আপুনিচোন লিপষ্টিক লগাই আছে কি হ'ব কনে মোক কালি বাজাৰৰ পৰা আনি দিছিলে গোটেই আপুনি লিপষ্টিক কথা কৰিলে এই ভূতনী মই এটা হ'ল মডেলিং আছিল গম পা দেই ঘৰৰ জাল্লাত মই পাহৰি গ'লো ঘঁহিমেই এইটো লিপষ্টিক তই কি কৰিবি ভূতনী মোৰ লিপষ্টিক গোটেই কৰে লিপষ্টিক দিয়া পাওঁ নিদো মই নিদো দি বলে নিদো দি ভাগ কৰিম সমান ভাগ কৰিম নালাগে তই ল বেটি তাইক লিপষ্টিক ঘঁহাম মই ঘঁহিম গোটেইখিনি এইখিনি এই বুঢ়ীজনে বাৰু মোৰ শান্তি নাই এইবাৰ লিপষ্টিক খোৱাত লাগিছে বুঢ়ীজনী মই এতিয়া লিপষ্টিক লগাই ধুনীয়াকৈ একদম ষ্টাইলিছ হৈ লৈছোঁ আৰু এতিয়া মই যাওঁ বনমালীহঁতক অলপমান মোৰ মডেলিং দেখাই আহোঁগৈ আৰু মোৰ এতিয়া 51 বছৰ হৈছে বেছিতো মই বুঢ়ী হোৱা নাই আৰু এতিয়াও মই য়ং হৈ আছোঁ এতিয়া মই যাওঁ বৰ্ণমালীক ধুনীয়াকৈ ষ্টাইল দেখাই আহোঁগৈ ভূতনী কি মই সেই গৰুকেইটা চাবি মই গাঁৱৰ পৰা আহোঁগৈ অলপ দে দে গৰুৱা চালো ভাতো খালো এবাৰ বিহুৱে নাচো আৰু মই বিহু নাচি ৱৰ্ল্ড ৰেকৰ্ড কৰিম এবাৰ মই বুঢ়ী নাহোঁতে নাচিয়ে যাওঁ ঘৰ পালোহি আৰু আজি মই বৰ্ণমালী চিনিয়ে পোৱা নাই আৰু সদায় এনেদৰে ষ্টাইল কৰি যাব লাগিব তেতিয়াহে আৰু একদম আজিৰ পৰা সদায় ধুনীয়াকৈ মডেলিং হৈ থাকিব আমাৰ বাৰু ভূতনীয়ে কি কৰি আছে তাই গৰু চৰু বান্ধি দিলে নাই বনাবা ঠিক নাই আৰু যাওঁচোন পাছফালে দিয়ে যাওঁ ভূতনী ক'ত বা আছে আগফালে দৰ্জাখনো মাৰি থৈছে পাই ভূতনী আমাৰচোন ভূতনীজনীয়ে নাচি আছে দেহাৰ ভাজ নাচাওঁ কিয় ময়োতো কম নাচনি নহয় আজি ময়ো তাইক দেখাই দিম মই কিমান পাৰিম ভূতনী কি কৰিছে তই বিহু নাচি আছো এবাৰ মই ৱৰ্ল্ড ৰেকৰ্ড কৰিম ৱৰ্ল্ড ৰেকৰ্ড তাইক দেহাৰ ভাজ নাচাওঁ কিয় তাই ৱৰ্ল্ড ৰেকৰ্ড কৰে তই ময়োতো কম নাচনি নহয় তই গম পা নে মই আগতে তোৰ সমানত নাচি মই 1000টা পুৰস্কাৰ পাইছিলোঁ গম পাইছ মই কি ধুনীয়া বিহু নাচিম মইতো কম ধুনীয়া বিহু নানাচো দুইজনী নাচো আহক দে নাচো তেতিয়াহ'লে আৰু মই যেনেকৈ বিহু নাচিম তই তেনেকৈ নাচিব লাগিব তেতিয়াহ'লে ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰিবি বুজিছ আৰু তোৰ সমানত মই 1000টা পুৰস্কাৰ পাইছোঁ সেইকাৰণে মই যেনেকৈ নাচো তই তেনেকৈ নাচিবি হ'ব দে ৰঙালী সুৰুজে ঘুমুকি মাৰিলে প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু হ'ল ভূতনী কিয় দেখিছে মই কিমান ধুনীয়া বিহু নাচো তই মোৰ লগত পাত্তাই নাপাৰ মই তো অকণ ধুনীয়া নাচো আৰু কোন ভূতনী তই যদি বিহু নাচি ৱৰ্ল্ড ৰেকৰ্ড কৰিম বুলি ভাবিছ
এতিয়া মই যেনেকৈ ক'ম তই তেনেকৈ শুনিব লাগিব গম পাইছা নাই অঁ বাচোন আৰু তই এতিয়া ধুনীয়াকৈ নাচ মই যেতিয়া ফালি জানি মই ধুনীয়াকৈ তোক বহি চাই থাকোঁ তেতিয়া মই গম পাই যাম তই পাৰিবি নে নোৱাৰ বুজিলি দে তই নাচ তেতিয়াহ'লে মই বুঢ়ী মতে নানাচো মই নিজৰ মতে নাচো ৰঙালী সুৰুজে ভুমুকি মাৰিলে প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু এইখন তাই কি বিহু নাচিছে মইতো তাই কেনেকৈ বিহু শিকোৱা নাছিলোঁ তাই মোৰ লগত নাচিছে অকণমান ভালেই নাচিছিল কিন্তু এতিয়া কি নাচিছে আঙুলিবিলাক ফাক কৰি আৰু চোন কঁকাল ভঙা নাই তাই এতিয়া বাহুটোহে ভাগি আছে এইখন কি বিহু নাচিছে চি বিহু নামত কলংক সানিছে তাই দেই এনেকৈ হ'লে তাইক চেণ্ডেল মাৰি খেদিবচোন এইখন কি বিহু তাইক আজি তাই চাগে ভাবিছে বুঢ়ী নাচ মতে নেনাচো বুলি তাই চাগে ভাবিছে তাইক কম ইত্যাদি নহয়তো তাইক আজি মই কি কৰি আছোঁ চাই লওক তাই আছে মোৰ কথা নুশুনে নহয় হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে বৰ্তমান আমিও ভালে আছোঁ আৰু আমাৰ আজি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালেই পালে আৰু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে বহুত বেছি মৰম দিছে বহুত ধন্যবাদ আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে পাব আৰু বহুত বেছি ধন্যবাদ আৰু আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাব ধুনীয়াকৈ আৰু শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত আৰু নতুন ভিডিঅ' বনাবলৈ তেতিয়াহে উৎসাহ পাম আৰু লগতে আপোনালোকে প্লিজ 1K সোনকালে কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে ভিডিঅ'টো আৰু নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম আৰু ডেছক্ৰিপশ্যনত এটা খুব ধুনীয়া মানে দৰাৰ কি অৱস্থা হ'ল এটা ভিডিঅ' দিয়া আছে আপোনালোকে ধুনীয়াকৈ চাবগৈ আৰু ধুনীয়াকৈ পূৰা এনজয় কৰক আৰু তেতিয়াহ'লে বাই বাই আকৌ লগ পাম আৰু সকলো ভালে থাকক বাই বাই